লৈছোঁ আৰু গা ধোৱাৰ আগতে ধুনীয়াকৈ কাটি মেলি আজৰি হওঁ। এইকেইটা আমাৰ ঘৰৰ নাৰিকল হয়। দোকানৰ আগফালে দুজোপা গছ আছে, সেই গছজোপাতে লাগি থকা নাৰিকল। কালি মই সেই কাম কৰা ল'ৰাকেইটাক দিয়াই পিনি পঢ়ালোঁ, সিহঁতকো এটা খাবলৈ দিলোঁ, বাকী 3টা মই লৈ আহিলোঁ। বুঢ়া হৈছেনে নাই মই খালি গম পোৱা নাই আৰু কি হয় এইটো ন, বেছি নেদেখা বস্তু দেখি পাইছে। এতিয়া আকৌ কমপ্লিট হোৱাৰ পিছত ঐ নাযাবা এইফালে। দিছোঁ তোমাকে দিম, দিম তোমাৰ কাৰণেই গুচাইছোঁ আকৌ। দিছোঁ এইবোৰ চিচি তুমি এইফালে নাযাবা। দেই। অঁ বুলুক বুলুক ৰ'বা এইটো চোৱা কি ওলালে। খাবা নি এইটো, খাবা নি তুমি খাব পৰা হোৱাচোন দেই। আগে দাঁতকেইটা ওলাই বল বল গ'ল, কাৰেণ্টটো গ'ল। গ'ল সৰু হৈ গ'ল ন এইটো খেলা। অঁ এইটো মই কাটি দিছোঁ দেই। কাৰোবাৰ ঘৰত নাৰিকল কাটিবলৈ আছে যদি ক'বতে গাইছ, নতুনকৈ বিজনেছ আৰম্ভ কৰিছোঁ, নাৰিকল কটা বিজনেছ। गाइस हेलो गाइस, हम लोग क्या है, हम लोग गाइड है। आजिकल फेसबुकत गाइसটো कमन। फेसबुकत নহয়, বেছিকৈ সেই গাইছটো ইউটিউবৰ পৰা আৰম্ভ হ'ল। ক'ৰ পৰা ইউটিউবৰ পৰা? গোটেই গাটো লেতেৰা হৈ গ'ল। বেটিক কিন্তু এইবিলাক নালাগে, তাইক বাকলিখনে লাগে, দেখিছেনে? সেই বাকলিখন লৈ পিনি কি কৰিব, এইটো খোৱা। নাৰিকল কাটি মেলি হৈ গ'ল, সেইখিনি জাবৰখিনিতে পেলাই দিব লাগিব। বেটিয়ে আকৌ এইবোৰ নাৰিকলবোৰ দিছোঁ, তাই নাৰিকলত খেল নাই, তাইক এই জাবৰবিলাকে লৈ খেল আছে, দেখিছেনে? হ'ব তুমি কাম। নাৰিকল কাটিছোঁ, ইয়াত পানী ওলাই গ'ল। নাৰিকলৰ পানীখিনিতে মিঠা হ'ব নে কি হ'ব নাজানো বাৰু। মজা, একদম টিপ টপ নাৰিকল ওলাইছে, খাবা। very very tasty day beti. So मैं वो very tasty करीं। 2 নম্বৰ নাৰিকল बहुत मीठा है वो। एक मग पानी ওলাইছে পুৰা 3টা নাৰিকলৰ পৰা। এফালে নাৰিকলখিনি বেলেগ ধুনীয়া ওলাইছে আৰু বহুত মিঠাও হৈছে, বুটৰ লগত খাবলৈ মজা হ'ব। এইখিনি এতিয়া মই চাফা কৰি লওঁ আৰু গা পা ধুই মেলি পিছত লগ পাম আপোনালোকক। এফালে কি বনাইছে আমাৰ ঘৰ চোৱা, আজি ফুলা পুৰি বনাইছে, ফুলা পুৰি মাম আজি বিশ্বকৰ্মা পুৰি খাম আমি। অ' মাম খাম। এফালে পুৰি ৰেডি হৈ আছে আমাৰ ঘৰত, আমি আজি পুৰি খাম। পুৰি ফুলাব দেই। আমাৰ হোৱাটছআপত বহুত ইণ্টেলিজেণ্ট মানুহ আছে, ফেচবুকত বেলেগ কমেণ্ট পাম, নহ'লে আকৌ ফুৰিছে বুলি ক'ব। এফালে পুৰি চব্জি ৰেডি, ধুনীয়াকৈ খাই লওঁ। এফালেও পূৰা দগৰিবলৈ লৈ লৈছে, এফালেও দগৰিবলৈ লৈ লৈছে। এয়া দগৰিবলৈ কাৰণে ইয়াত থৈ দিয়া আছে, কাৰোবাক লাগিলে তাৰপৰা দগৰি ল'ব। এফালে এয়া বেটিও আহি গ'ল, এতিয়া আমি খাই লওঁ। এয়া আমাৰ বুট নাৰিকল আদা ধুনীয়াকৈ দি এয়া ৰেডি হৈ গ'ল। এতিয়া দোকানলৈ লৈ যাম, এনেই আহে তেওঁলোকক আৰু আজি দি থকা হ'ব। দোকানখন পূৰা চাফা চিকুণ কৰি দিলোঁ, একদম পূৰা আজি 3 দিনমানৰ আগত ধুনীয়াকৈ দোকানখন চিজিল কৰি দিলোঁ, বস্তুবিলাক একদম ঠিক ঠাক কৰি দিলোঁ। ইফালে হাঁহি মেলি ৰেডি কৰি দিলোঁ, চাফা হৈ গ'ল পূৰা দোকানখন। এতিয়া আৰু এয়া বুট নাৰিকল দিম, এয়া দোকানলৈ আনি ৰেডি কৰি থৈছোঁ। এয়া এতিয়া দি থাকিম আৰু।
অঁ আহিবলৈ কওক তোমালোকৰ ঘৰত দিলোঁ বোলো অঁ আহিবলৈ কোৱা আকৌ ছোৱালী বোৱাৰীৰ লগত কথা নাই হা আহক আজি বিশ্বকৰ্মা হয় নাই এইবিলাক এতিয়া আমাৰ গাঁও এয়া গোটেইখন বিশ্বকৰ্মাই হয় এইবিলাক মজা বস্তু দিছে দেই অঁ